আজি আপোনালোকৰ মোৰ এখন কোৰ্ট মেৰেজ আছিলে আপোনালোকক মই ক্লিপছখিনি আপোনালোকে চাগে এতিয়া দেখিবই আৰু মানে মই কৰিম কাৰণ আপোনাৰ বহুত দিন মই কোৰ্ট মেৰেজৰ ভিডিঅ' বনোৱা নাই আৰু মই মিনি ব্লগো বনোৱা নাই চ' মই আজি ভাবিলোঁ যে মই আজি মিনি ব্লগ এটা বনাম গোটেই কোৰ্ট মেৰেজৰ সেইখিনি দেখাম এণ্ড আপোনালোকৰ আৰম্ভণিৰ পৰা সেইখিনি ডকুমেণ্টেশ্যন হোৱাৰ তাৰপিছত আপোনালোকৰ ফটো মৰাৰ পাছত আপোনালোকৰ মেৰেজ অফিচাৰ আছিলে নিয়ে মেৰেজ অফিচাৰ গোটেই অৰিজিনেল ডকুমেণ্ট চাই এণ্ড অৰিজিনেল ডকুমেণ্ট চোৱাৰ পাছত আকৌ গৈ পেলাই আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ ওচৰত দিবগৈ লাগে তাত ৰেজিষ্টাৰ বুকত ব্ৰাইড এণ্ড গ্ৰুমে চাইন কৰিবলৈ চাৰ্টিফিকেট এখন লৈ দ্যাটছ ইট এণ্ড তাৰপিছত আপোনালোকৰ লিটেলি সেইবোৰ আৰু আপোনালোকে ফান দেখিব আৰু চ' চাই দিব ছোৱালী চব একেলগে জমা কৰি দিয়কচোন लेमिनेशन কৰি থৈ দিও আৰু এয়া এতিয়া দুয়ো পৰিয়াল একেলগে আৰু আজি এনেকেই তেওঁলোকৰ বিয়াখন সম্পূৰ্ণ হৈ গ'ল আপোনালোকে সকলোৱে তেওঁলোকক আশীৰ্বাদ কৰিব চ' আকৌ নতুন ব্লগত লগ পাম বাই বাই